তো আজি আমাৰ কচুগাঁও ডিভিজন লগতে সকলো ষ্টেক হোল্ডাৰৰ লগত যিখিনি লোকেল NGO বা স্থানীয় ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় NGO সকলৰ লগত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখন আজি 5টা বছৰ অতিক্ৰম কৰিলে। গতিকে আজি পঞ্চবাৰ্ষিক যিটো আমাৰ মানে উদ্যোগ লৈছিলোঁ সেই আমাৰ অনুষ্ঠান চলি আছে। আৰু ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান এই 5 বছৰত যিখিনি আপোনাৰ পৰিৱৰ্তন হৈছে মানে উল্লেখজনীয় পৰিৱৰ্তন হৈছে। বিশেষকৈ আমি যদি টুৰিষ্টৰ ক্ষেত্ৰত চাওঁ এতিয়ালৈকে প্ৰায় 100ৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় ভিজিটৰ ইয়ালৈকে আহিছে আৰু লগতে দুটাকৈ নতুন প্ৰজাতিও ইয়াতে নতুনকৈ আৱিষ্কাৰ হৈছে। এটা আপোনাৰ বেন গেকো আৰু আনটো আপোনাৰ যিটো ড্ৰেগন ফ্লাই এটা প্ৰজাতি, যিটো প্ৰজাতি ইয়াত প্ৰথম ৰেকৰ্ড হৈছে আৰু বেন গেকটো প্ৰথম ইণ্ডিয়াৰ মানে ইয়াত ৰেকৰ্ড ৱৰ্ল্ডৰ ইয়াত ৰেকৰ্ড হৈছে। গতিকে এনেকুৱা ধৰণৰ যিবিলাক অভিনৱ তাৰমানে আপোনাৰ উদ্ভাৱন এই ৰাষ্ট্ৰীয় উদ্যানখন আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত মানে আগুৱাই লৈ যাব। আৰু ইয়াত এটা বস্তু দেখা গৈছে, যেনেকৈ আমাৰ বাঘৰ সংখ্যা আমাৰ সন্মানীয় ডিএফও ছাৰো আছে। আমি বাঘৰ যেতিয়া একেলগে এয়া কৰিছিলে তেখেতসকলে কাউণ্ট কৰিছিলে, ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান হওঁতে মাত্ৰ 5টা বাঘ আছিল, এটা বাঘ পাইছিলে যেতিয়া হৈছিল মানে 2020-21 চনত। কিন্তু যোৱা বছৰ এই 2025 চনত তেওঁলোকে 6টাকৈ বাঘ পাইছে। এইটো মিনিমাম ফিগাৰ। তাৰমানে এখন পাৰ্ক যেতিয়া ভাল হয়, বাঘটো এটা ইণ্ডিকেটৰ স্পেচিছ হয়। যদি বাঘ বাঢ়ি গৈছে তাৰমানে আপুনি জানিব তাৰ লগত হৰিণ বা আনুষংগিক আপোনাৰ কি ক'ম পানীৰ ব্যৱস্থা হওক বা নদী হওক, মানুহৰ যিটো প্ৰেছাৰ, সেই গোটেইবিলাক কমা বুলি আমি ধৰিব পাৰোঁ। আৰু চবতকৈ ভাল কথাটো হ'ল ইয়াৰ যিবিলাক নতুন জলাশয়, সেই জলাশয়বিলাক ৰিকভাৰ কৰা হৈছে আৰু যিবিলাক ৰাস্তা আছিলে ৰাইডছ বুলি কয়, সেই ৰাইডছবিলাক মানে আফটাৰ 1 মাইল ইণ্টাৰভেল থাকে। এইটো মেনেজমেণ্টৰ লগতে এতিয়া পেট্ৰলিঙৰ কাৰণেও ধুনীয়াকৈ বনাইছে, নতুনকৈ কেইবাটাও নতুনকৈ কেম্প তেওঁলোকে স্থাপন কৰিছে। আৰু টুৰিজিমৰ ক্ষেত্ৰতো ৰাইমনা যিটো ৱেষ্টাৰ্ণ ৰেঞ্জ অভিনৱ পদক্ষেপ লৈছে। তাৰে গাঁওবাসীয়ে এখন গাঁৱতে প্ৰতিজ্ঞা কৰিছে যে তেওঁলোকে কোনোদিন ৰাইমনাৰ এডালো গছ নাকাটে, জীৱ জন্তু নামাৰে। এনেকুৱা উদাহৰণ পৃথিৱীত কেইটা আছে। দ্বিতীয়তে তাৰে স্থানীয় মানুহখিনি আজিৰ ডেটলৈকে 12টা হোমষ্টে, 4টাকৈ টুৰিষ্ট লজ ইমান কম সময়ত ধুনীয়াকৈ তাৰমানে স্থাপন কৰি দেশী বিদেশী পৰ্যটকক তেওঁলোকে অভ্যৰ্থনা কৰি আছে। আৰু তেওঁলোকক যথেষ্টখিনি প্ৰশিক্ষণো দিয়া হৈছে আমাৰ ডিপাৰ্টমেণ্ট আৰু WTI তৰফৰ পৰা। আৰু আমি আশা কৰিছোঁ এইখিনি ঠাইত এটা সময়ত বহুত গড় আছিলে আৰু লগতে বনৰীয়া যিটো বনৰীয়া মহ আৰু গড়, আৰু লগতে আপোনাৰ স্বাম ডিয়াৰ যিটো দল হৰিণ, সেই প্ৰজাতিবিলাক যদি সময় সাপেক্ষে যদি ৰিইনট্ৰডিউচৰ ব্যৱস্থা কৰে, পুনৰ সংস্থাপন কৰাৰ ব্যৱস্থা কৰে, পৃথিৱীৰ ভিতৰত এই ঠাইখিনি এটা সুন্দৰ মানে আপোনাৰ কি বুলি ক'ম ডেষ্টিনেশ্যন, টুৰিষ্ট ডেষ্টিনেশ্যন, দেশী বিদেশী পৰ্যটকৰ কাৰণে এটা ধুনীয়া মানে স্থান মানে হ'ব। আৰু য'ত এই যিমানখিনি মানুহ আছে মানুহৰ বসতি বহুত পাতল, গোটেই মানুহবোৰে অকল টুৰিজিম দিয়ে খাব পাৰিব। গতিকে তেনেকুৱা এটা সম্ভাৱনা থকা ঠাই ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান। আজি ভাল লাগিছে, প্ৰায় 500মান মানুহ গোটেই গাঁৱৰ আপোনাৰ স্থানীয় গাঁওবোৰৰ মানুহবিলাক আহিছে, শিক্ষা ডেভেলপমেণ্ট কমিটিৰ মানুহবিলাক আছে, লোকেল NGO বিলাক আছে আৰু আপোনাৰ ডিপাৰ্টমেণ্ট, লোকেল MLA, মানে ভাল লাগিছে যে সকলোৱে ৰাইমনাক নিজৰ বুলি লৈছে আৰু সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে।